उम्र सारी তো হে গাইজ আজিৰ ভিডিঅ' মই ইয়াতে আৰম্ভ কৰিলোঁ ৰাস্তাত আজি ৰাস্তাৰ পৰাই আৰম্ভ কৰিছোঁ এতিয়া সৰু এটা মনা লৈ যাইছোঁ আৰু কেমেৰা লৈ ওলালোঁ তে এতিয়া যাওঁ চিধা বিৰুবাৰীত কি কয় তে বলক আজিৰ ভিডিঅ' ইয়াতে আৰম্ভ কৰোঁ তো গাইজ মই আহি পালোঁ এতিয়া আজাদৰ ঘৰত চাওঁ আজাদ আহি পাইছে আজাদ কি খবৰ তোমাৰ পেকিং চেকিং চলি আছে নেকি তোমাৰ পুৰা পেকিং চলি ইছ তেৰে নাম এটা আমি পেকেজিং চেকেজিং ইফালে বেজা বটা চব ৰেডি তে আমি ওলাম তো গাইজ লাহেকৈ গোটেইখিনি ওলাই আছোঁ আমি আৰু তই জানাই দেখাম আৰু গোটেই দেখাই আছোঁ আমি এতিয়া আই এছ বি টি এইটো চাওঁ ৰেডি হৈ আহিছে আই এছ বি টি পালোঁ আমি ওলাওঁ লাহেকৈ আমি জাৰ্ণি কৰাৰ আগতে গাড়ীটো আহি পালে এইটো চাওক নতুন গাড়ী চালিয়া কৰি সজাইছে ভিতৰত আমি গোটেই বস্তু নতুন এতিয়া আমি যাওঁ এই এটাই ফোনত কথা পাতি আছে ৰাখিছোঁ বোলে দে ৰাখা বাই তো গাইজ আমি পালোঁ শিৱসাগৰ এই চাওক বাগানৰ ভিতৰত সোমাই আছোঁ এতিয়া এই ইমান ধুনীয়া লোকেশ্যন ৱাও এই আমাৰ বাগান পালোঁ এণ্ট্ৰি মাৰিলোঁ এতিয়া মানে পালোঁ আৰু গাঁও অঞ্চল এইটো চাইছে নে বেক চাইডত কিমান আছে চালিয়া কৰি এই পলক আমি এণ্ট্ৰি মাৰোঁ এতিয়া ঘৰলৈ আৰু পালোঁ আৰু যেনে তেনে এতিয়া আমি ইয়াতে এণ্ট্ৰি মাৰিম এই পলক এই ঘৰত আমি থাকিম এতিয়া এই চব বেমাৰী আগতে গৈ পাই গৈছে যিহওক গাঁও অঞ্চলত এনেকুৱা ঘৰত থকাটোৱে বেলেগ ধৰণৰ ন ৱাও বহুত দিন পিছত এইটো ফিল পাইছোঁ মই আমি আহি পালোঁ বিয়া ঘৰত এতিয়া চব বিয়া ঘৰৰ ভিতৰত সোমাওঁ ইমান ধুনীয়া কৰি সজাইছে গেট চেট ভিতৰত চাওক ৱাও চিয়াৰ টিয়াৰ দাঙি যাইছে এতিয়া অলপ ৰেষ্ট চেষ্ট ল'লোঁ আৰু লৈ কিনে মানে কাপোৰ কানি চেঞ্জ কৰোঁ গা পা ধুই এতিয়া বলক চাল মাৰি ওলালোঁ অলপ চাল মাৰি ন তো বাকী ৱেডিঙৰ ঘৰত যাই দেখাইছোঁ আপোনালোকক তে পলক ৰেডি হ'ব কেমেৰাটো লওঁ আৰু ওলাওঁ এই চাওক বগানৰ ভিতৰত আমি খোজকাঢ়িছোঁ আমাৰ আকৌ বগান আছে নহয় এই আজাদ আমাৰ আকৌ বগান আছে বুজিছোঁ আমি বগানত তোক মালি বনাব এই বিয়া ঘৰৰ অলপ আগতে আছে মানে তাতে আমি কৈ আছোঁ তো গাইজ চাওক ফেশ্বন ফটোগ্ৰাফি চলি আছে এইটো চাইছে ন চালিয়া ড্ৰেছ ছেটআপ ৰেডি তো গাইজ দৰাহঁতে ৰেডি হৈছে ফটোৰ কাৰণে চাওক ফটোগ্ৰাফি অলপ কৰিলোঁ এই চাওক দৰাহঁতে নাচি আছে দৰা আৰু মানে লগৰ কেইটামান নাচি আছে ভাল লাগিল চাই কিনে আৰু চাওক ভিডিঅ'গ্ৰাফি চাওক তেৰে নাম পাৰ্ট 2 আহিব এইবাৰ এতিয়া চলি আছে কাপল শ্বুট এই চাওক কি ধুনীয়া ধুনীয়া প'জ দি আছে দৰা কইনাই আৰু কি চালিয়া প'জ দি আছে আপোনালোকে যদি শিৱসাগৰৰ পৰা চাই আছে যোৰহাট শিৱসাগৰৰ পৰা যদি কোনোবাই চাই আছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি কোন কোন আহিছিলে এই বিয়া খাবলৈ আপোনালোকে যদি নিশ্চয় আহিছে লাইক কমেণ্ট এটা শ্বেয়াৰ কৰি দিব নাপাহৰিব এইজনে হয় যোন ফটোগ্ৰাফাৰক বিচাৰিছে আপোনালোকে এইজনে হয় যোনটো ফটোগ্ৰাফাৰ আপোনালোকে যে বিচাৰিছে পোৱা নাই তো গাইজ আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই টাটা